নমস্কাৰ জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ADRE 2.0 2023 বাবে কি কিতাপ পঢ়িব বা যে চাকৰি আহিছে জিকে জেনেৰেল নলেজৰ বাবে কি কিতাপ চাব। প্ৰথম কিতাপখন হৈছে আছাম জেনেৰেল নলেজ। ইয়াৰ বাবে চাব 2022 আছাম ইয়াৰ বুক শান্তনু কৌশিক বৰুৱা। মোৰ তাত 2022খন আছে, আপোনালোকে 2023খন চাব। ইয়াত সকলোখিনি তথ্য দিয়াই আছে। তাৰপৰা আৰু এখন কিতাপ চাব পাৰে থাৰ্ড এডিশ্যন আছাম জেনেৰেল নলেজ চলেন বস্তু এখনৰ MCQ আকাৰে দিয়া আছে। 2 নম্বৰটা আহিল ইণ্ডিয়ান জেনেৰেল নলেজ, তাৰ বাবে চাব লাগিব অৰিয়েণ্টেল জেনেৰেল নলেজ 2023 মনোৰবন্ধ। এইখনত খুব সুন্দৰভাৱে দিয়া আছে। আৰু লগতে চাব পাৰে লুচেন জেনেৰেল নলেজখন। তাৰপৰা 3 নম্বৰ আহিল ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰৰ বাবে এখন চাব অবজেক্টিভ জেনেৰেল ইংলিছ SP বক্সি কিতাপখন খুব সুন্দৰ, ইয়াতে MCQ আকাৰে দিয়া আছে গোটেইখিনি। তাৰ উপৰিও ক্লাছ 4ৰ পৰা 12লৈ ইংলিছ গ্ৰামাৰৰ কিতাপ কেইখন চাব। 4 নম্বৰ জেনেৰেল মেথছৰ বাবে ক্লাছ 6ৰ পৰা 10লৈ মেথছৰ চেবাৰ NCERT কিতাপবোৰ চাব। আমি এই সম্পৰ্কে ভিডিঅ' দিম, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। 5 নম্বৰ কোৱান্টিটিভ এপ্টিটিউডৰ বাবে চাব লাগিব এই কিতাপখন কোৱান্টিটিভ এপ্টিটিউড এছান ডক্টৰ RS আগৰৱাল। খুব সুন্দৰ কিতাপ হয়, এইখনত সকলোখিনি দিয়া আছে। তাৰোপৰি আহিল ৰিজনিঙৰ বাবে চাব লাগিব এইখন আৰিয়ান্তৰ কিতাপ। এইখনত সকলোখিনি দিয়া আছে। হাউ টু ক্ৰেক টেষ্ট অফ ৰিজনিং ইন অল কম্পিটিটিভ এক্সাম ভেৰিয়েবল এনালিটিকেল এণ্ড নন ভেৰিয়েবল ৰিজনিং, জয়কিষণ আৰু প্ৰেম কিষণ। এখন খুব সুন্দৰ কিতাপ। তাৰোপৰি আহিল কাৰেণ্ট এফেয়াৰ্ছৰ বাবে চাব লাগিব currentaffairs.com নামৰ এইখন মান্থলি কিতাপখন চাব লাগিব। ইয়াৰ উপৰিও চাব ইউটিউবৰ ভিডিঅ' দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখন দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখন আৰু স্পিডি নামৰ এখন কিতাপ আছে, এখন চাব। আৰু তাৰপিছত 8 নম্বৰ কম্পিউটাৰ এৱাৰনেছৰ বাবে চাব এইখন কিতাপ আৰিয়ান্তৰ কম্পিউটাৰ এৱাৰনেছ বুক। এখন খুব সুন্দৰ MCQ আকাৰে দিয়া আছে। তাৰোপৰি EVSৰ কিতাপবোৰ চাব, য'ত বন্যপ্ৰাণী সংৰক্ষণৰ আইন এইবিলাকৰ চনবিলাক দিয়া আছে, সেয়া কিতাপ চাই ল'ব। এইখিনি পঢ়িলে আমি এটা কম্পিটিটিভ এক্সাম এটা ক্ৰেক কৰিব পাৰিম। গোটেইখিনি সুন্দৰভাৱে পঢ়ি যাব। সদায় চাই থাকিব চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব।